Hello guys, welcome back to my channel puja vlogs অন্য এটি ভিডিওলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু আশা কৰো আপোনালোক সকলোৱে ভালে আছে আৰু মোৰ ভালেই আৰু এতিয়া ৰাতিপুৱা 10টা মান হৈ গ'ল আৰু এতিয়া মই গা পা ধুই পূজা দি পিনে আহি গলো এতিয়া যাম কৰবাত যাম আৰু আপোনালোকক কালি কোৱা নাই ক'ত যাম কিন্তু মই মানে ভালকে নামটো নেজানো আৰু জাগাটোৰ তেতিয়া হলে এতিয়া মানে ৰেডি হৈ যাম আৰু ক'ত যাওঁটো দেখাম আৰু আপোনালোকক তেনেহলে ভিডিওটো চাই থাকক মানে ৰেডি হৈ গলো আৰু ৰেডি হৈও মানে এতিয়া কামত লাগি গলো আকৌ এতিয়া এবোৰ মানে বস্তু আহিছে কিবা কিবি বস্তুবোৰ মানে ঘৰত থৈ দিছো আৰু বাহিৰত থাকিলে মানে বান্দৰে এবোৰ লৈ যাব যে সেইকাৰণে অকমান ঘৰত সোমাই থৈছো মই মানে ৰেডি হৈ ওলাই গৈছিলো আকৌ বস্তুবোৰ থবলৈ আকৌ দৰজা খুলি পিনে আকৌ এবোৰ সোমাই আছো আৰু লগতে আমাৰ সুনু পাপা কাম কৰি আছে মোৰ লগত আৰু মইতো ৰেডি হৈ গ'ল আৰু আপোনালোকক ভিডিও কৰিম বুলি ভাবিছিলো আকৌ ভাবিছো এটোৱে দেখাই দিও আপোনালোকক এতিয়া আৰু ৰেডি হৈ এতিয়া কাম কৰি আছো মানে সুনু পাপা মানে কৰিবই তাক ৰেডি কৰাই দিছো কিন্তু নাই নহব কাপোৰবোৰ লেতেৰা কৰিবই আৰু এবোৰ কি হয় আৰু পাছত কম আৰু আপোনালোকক এতিয়া নকও আৰু এবোৰ সব বস্তু আহিছে আৰু এবোৰ থৈছো পাছতকে কম আৰু এবোৰ কি হয় এতিয়া আৰু আহি গলো মাহী ঘৰত বহি আছো মানে খাই আছো সুনু পাপাও খাই আছে এতিয়া ওলাম আৰু আমি এতিয়া গৈছো আৰু গাড়ীতে আছো আৰু আমি আমাৰ ধনশ্ৰী নদীটো পাৰ হৈছে মানে আৰু অকণমান আপোনালোককো দেখাই দিছো কিন্তু মোৰ যে গাড়ীত উঠিলে যে বমি হৈ থাকে মানে আহি থাকে আৰু মানে মাথা ঘূৰাই থাকে মোৰ গাড়ীত উঠিলে মানে অৱস্থা বেয়া হৈ যায় সেইকাৰণে মই চুপচাপ বহি আছো একো ভিডিও কৰা নাই আৰু গাড়ীত অকণমানকে দেখাইছো আপোনালোকক আৰু এতিয়া আহি পাই গলো আৰু য'ত আহিছো আমি এই জায়গাটোৰ নাম বোলে পুৰণা বৰপথাৰ বোলে মই ভালকে নামটো নাজানিছিলো এতিয়া জানো আৰু পুৰণা বৰপথাৰ আহিছো মানে আমাৰ মেইন কাৰণটো হ'ল আমাৰ দাদা ল'ৰা হৈছিল যে কেইদিনমান আগত দেখাইছিলো যে আপোনালোকক এমাহ আজি আমাৰ মানে কেঁচুৱাটোৰ এমাহ পাৰ হৈছে সেইকাৰণে আজি আহিছো আৰু আজি কিবা নিয়ম আছে আৰু কিবা হোম পৰিব সেইকাৰণে ৰহা আমাৰ এইটো মেইন টিকলাটো আমাৰ কান্দি আছে ভোক লাগিছে মানে আৰু আমাৰ নব খোৱাব এতিয়া বহুত মানে কান্দি আছে আৰু এতিয়া পূজা কৰি আছে মানে সব নিয়ম কাৰণবোৰ কৰি আছে আমাৰ মানে এমাহ হলে মানে এইবোৰ নিয়মবোৰ কৰে মানে পূজা কৰে তাৰ পিছত আৰু আমাৰ মানে শুদ্ধ হয় আৰু হোম পুৰিব আৰু এতিয়া এইটো হোম পুৰি আছে যজ্ঞ মানে হৈ আছে তাৰ পিছত যজ্ঞৰ ফুট ল'লেহে শুদ্ধ হ'ব আৰু তাৰ পিছত আৰু এয়াই আৰু অকণমানকে আপোনালোকক দেখাইছো আৰু আজি বেছি ভিডিঅ' কৰিব পৰা নাই বেলেগ জেগাত আহিছো জানেতো আপোনালোকে বেলেগ জেগাত আহিলে নতুন মই মানে সেইকাৰণে ইমান ভিডিঅ' এটা কৰিব নোৱাৰো মানে কাৰণ মইতো বোৱাৰী এতিয়াতো ছোৱালী নহয় সেইকাৰণে আৰু মানুহে কি ক'ব বোৱাৰীজনী অকল ভিডিঅ' কৰি থাকে হয়নে আৰু ভিডিঅ'ৰ কাৰণে বহুত কথাও শুনিছো পাছত কম আৰু আপোনালোকক ভিডিঅ' লাষ্টত কথাষাৰ কম আৰু আপোনালোকক এতিয়া আৰু এয়াই অকণমানকে দেখাই দিছো আৰু আপোনালোকক আৰু আমাৰ সুনু পাপা বহুত উৎপাত কৰি আছে তাৰ পিছত আমি এতিয়া খাই ল'ম আৰু বহুত দেৰি হৈ গ'ল 3টা 3:30 বাজে আৰু এতিয়া আমি খাই ল'ম আৰু তাৰ পিছত আকৌ কি কৰো নকৰো দেখাম আৰু আপোনালোকক এতিয়া আমাৰ খোৱা লোৱা হৈ গ'ল আৰু এপিনে অকণমান নাচি আছে আইতাসকলে কেঁচুৱাটোৰ আইতাসকলে সব নাচি আছে আৰু আমাৰ মানে গানটো আপোনালোকক দেখুওৱা হোৱা নাই চাউণ্ডটো মই কমাই দিছো গান গাই আছে আৰু নাচি আছে লগতে আমাৰ সুনু পাপাও আছে আৰু নাচি আছিলে এতিয়া আৰু নচা নাই তাৰপিছত আমাৰ খোৱা হৈ গ'ল আৰু এতিয়া আৰু অকণমান পাছতে আমি যামগে আৰু দেৰি হৈ গৈছে আমি মানে যামগে আৰু সেইকাৰণে আৰু ঘৰত গৈ আৰু একেবাৰে আপোনালোকৰ ওচৰত কথা হৈ আছে আৰু এতিয়া আৰু একো ভিডিঅ' নকৰো আৰু ইয়াত অকণমানকে কৰিছো আৰু এয়াই আৰু ঘৰত গৈ আৰু আপোনালোকৰ ওচৰত কথা হৈ আছে আৰু হেল্ল' গাইজ অকণমান দেৰি হ'ল আৰু অহা আৰু আমাৰ ঘৰৰ অৱস্থা কেনেকুৱা বেয়া হৈ আছে আৰু এইবোৰ কি হয় কম আৰু পাছত আপোনালোকক
আৰু বহুত মানে ঘৰৰ অৱস্থা বেয়া হৈ আছে আৰু বহুত বৰষুণ দি আছে চাব বৰষুণ আৰু মানে আমাৰ এপিনে বহুত বৰষুণ দি আছে ৰাতিপুৱাৰ পৰাতো বৰষুণ দিয়ে আছে আৰু এতিয়াতো আৰু জোৰকৈ আহিছে মানে বৰষুণটো আৰু বোকা বোকা হৈ গৈছে আমাৰ চোতালবোৰ এইবোৰ আৰু এতিয়া আমাৰ সোণু পাপা ৰাতিকৈ চাইকেল চলাই আছে আৰু আহি পিনে মোৰ ভাত বনোৱা হৈ গ'ল আৰু ভাত আলু পিটিকা দালি আৰু ডিম আমলেট বনাইছোঁ আৰু বেছিকৈ ভিডিঅ' কৰিব পৰা নাই আৰু আজি কাৰণ বেলেগ জেগাত গৈছোঁতো মানুহে কি ক'ব হয়নে ভিডিঅ' কৰি থাকে সেইকাৰণে আৰু ভিডিঅ' বেছি কৰা নাই আৰু আজি অকণমানকৈ দেখাইছোঁ আৰু আপোনালোকক আৰু এয়াই আৰু আজি ভিডিঅ' আৰু আহোঁতে আমাৰ 8টা 8:30 হৈ গ'ল আৰু তাৰপিছত ঘৰত আহিও শান্তি নাই আৰু কামি কৰিলোঁৱে বাচন ধুলোঁ তাৰপিছত ঘৰৰ অৱস্থাটো বেয়া হৈ আছে ভাত বনালোঁ তাৰপিছত আৰুতো বহুত কাম বাকী আছে কৰিম আৰু আমাৰ ৰুমৰ অৱস্থাটো একদম বেয়া হৈ আছে আজি আৰু নকৰোঁ মোৰ মানে গাড়ীত গ'লে যে বমি হৈ থাকে মানে মাথা এটা ঘূৰাই থাকে মানে কেনেকুৱা লাগি থাকে সেইকাৰণে আৰু মোৰ মানে গাটো অকণমান ভাল লগা নাই আৰু সেইকাৰণে আৰু আজি সোনকালে খাই বৈ আৰু শুই থাকিম আৰু এতিয়া একেবাৰে খাই লৈ বাচন ধুই তাৰপিছত আহিছোঁ আৰু আমাৰ সোণু পাপা শুয়ে গ'ল আৰু মানে মই খোৱা নাই আমাৰ মানে তাত খাওঁতে 4টা 4:30 বাজিছিলে আৰু সেইকাৰণে ভোক নাছিলে পেট একদম ফুল হৈ আছিলে আৰু সেইকাৰণে একো খোৱা নাই আৰু মাৰ ঘৰত সোমাইছিলোঁ মানে আহোঁতে তাৰপিছত ভণ্টীয়ে বিৰিয়ানী বনাইছিলে অকণমানকৈ খাই আহিছোঁ সেইকাৰণে আৰু একো খোৱা নাই আৰু আমাৰ মানে হাজবেণ্ডক দিছোঁ আৰু খোৱা হাজবেণ্ডৰ কাৰণেতো বনাবই লাগিবই হয়নে সেইকাৰণে হাজবেণ্ডক খুৱাই বাচন ধুই সোণু পাপা শুই গ'ল তাৰপিছত আহিছোঁ আৰু আপোনালোকৰ ওচৰত কথা পাতিবলৈ কাৰণ আজি ৰাতিপুৱাৰ পৰা আপোনালোকৰ লগত ভালকৈ কথাই হোৱা নাই মোৰ আৰু আজি মানে বৰষুণ বহুত দি আছে একদম মানে ঠাণ্ডা দিনৰ নিচিনা একদম বতৰ কৰি পেলাইছে আৰু তাৰপিছত আৰু আজি ভালকৈ ভিডিঅ' কৰা নাই কাৰণ বেলেগ জেগাত গৈছোঁ সকলোৱেতো ভিডিঅ' ভাল নাপায় হয়নে ক'ব বোৱাৰীজনী আহিছে অকল ভিডিঅ'ই কৰি আছে হয়নে সেইকাৰণে আৰু ভিডিঅ' কৰা নাই ইমানকৈ অকণমানকৈ দেখাইছোঁ আৰু তাৰপিছত আৰু ভিডিঅ' এইবোৰতো সকলোৱে ভাল নাপায় ইউটিউব বস্তুটোতো সকলোৱে ভাল নাপায় কিছুমানে ভাল পায় বা বুজি পায় কিন্তু সকলোৱেতো বুজি নাপায় আৰু মই ইউটিউব কৰিছোঁ বহুত কথা কৈছে মানে ইহঁতৰ কথাৰ কাণ দিয়া নাই কি ক'ম হয়নে ইহঁতৰ মানুহবোৰৰ মুখ আছে ক'বই আৰু সেইকাৰণে আৰু মানুহবোৰৰ কথা মই ইমান কাণ দিয়া নাই কিছুমানেতো মোক কৈছে ইউটিউব কৰি কি হ'ব বেলেগ কিবা কৰিলেই ভাল আৰু বেলেগ কিবা মই কি কৰিম আৰু বাহিৰত গৈ কাম কৰিব নোৱাৰি নহয় আমাৰ সোণু পাপাটো সৰু হৈ আছে বাহিৰত গৈ কি কাম কৰিম আৰু ইউটিউব এনেকুৱা এটা প্লেটফৰ্ম আৰু মানে সকলোৱে মানে কিবা কৰিবই পাৰে ইয়াৰ পৰাই সেইকাৰণে মই ভাবিছোঁ কিবা এটা কৰোঁ আৰু মোৰ বেছি নালাগে কিবা এটা কৰিব যদি পাৰোঁ আৰু সেইকাৰণে আৰু ইউটিউবত অহা মোৰ আৰু হৈছে আৰু এতিয়া ইহঁতৰ কথাবোৰ কাণ দিলেতো মোৰ নহ'ব আৰু মই যদি নেখাই ঘৰত বহি থাকোঁ কোনোবাই আহি মোক খুৱাব জানো মানুহবোৰে হাঁহিবহে একোতো কৰিব নোৱাৰে হয় কি নাই সেইকাৰণে আৰু ইহঁতৰ কথা মই কাণ দিয়া নাই ইহঁতৰ মুখ আছে ক'বই আৰু মই যেনেকুৱা আৰু ইউটিউব মই কৰিছোঁ কিবা বেয়া কাম কৰিছোঁ নেকি বেয়া কাম একোতো কৰা নাই আৰু আপোনালোক কিবা বেয়া ভিডিঅ' মই দেখাওঁ নেকি নেদেখাওঁ ন ঘৰৰ মই যি কাম কৰোঁ নকৰোঁ সেইবোৰে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ আৰুতো বেলেগ একো দেখুওৱা নাই আমাৰ সোণু পাপা ৰাতিপুৱাৰ পৰা কি কৰে নকৰে বা মই ৰাতিপুৱাৰ পৰা কি কাম কৰোঁ নকৰোঁ এইবোৰে আপোনালোকক দেখুওৱা হয় বেলেগতো একো নেদেখাওঁ মই বেয়া কিবা দেখাইছোঁ বহুতেই মই ভিডিঅ' দিছোঁ বহুতকেইটা ভিডিঅ' দিছোঁ কিন্তু আপোনালোকে ক'ব পাৰিব মই কিবা বেয়া ভিডিঅ' দিছোঁ বা একো কৰিছোঁ একোতো কৰা নাই মোৰ লাইফটো যেনেকুৱা মই মানে চিম্পুল নিচিনা থাকোঁ সেইটোও আপোনালোকক দেখাইছোঁ মই বেছি সাজি কাচিও নাথাকোঁ ঘৰত মই যেনেকুৱা চিম্পুল তেনেকৈ আপোনালোকক ভিডিঅ' দি দিওঁ ধুনীয়াকৈ সাজি কাচি লিপষ্টিক লগাই এনেকুৱাকৈতো ভিডিঅ' নিদিওঁ হয়নে সেইকাৰণে আৰু মানুহৰ মুখ আছে ক'বই আৰু মানুহৰ মুখ কাণ দি কথাবোৰ কাণ দি আপোনালোকে কেতিয়াও আগবাঢ়ি যাব নোৱাৰে আপোনালোকক মানুহে সদায় বিচাৰে আপুনি তলতে থাকক কেতিয়াও মানুহে নিবিচাৰে যে আপুনি ওপৰত উঠক সেইকাৰণে আৰু মানুহৰ কথা কাণ দি লাভ নাই আৰু নিজৰ মানুহো মোক বহুত কথা কৈছে কি ক'ম হয়নে
মোৰ হাজবেণ্ড মোৰ লগত আছে আৰু একো নালাগে মোৰ হাজবেণ্ড মেইন মোৰ মা আৰু মোৰ ভণ্টি বহুত ছাপোৰ্ট কৰিছে মোৰ হাজবেণ্ডে বহুত ছাপোৰ্ট কৰিছে সেইকাৰণে আৰু মই বেলেগৰ কথা কাণ দিয়া নাই মেইন মোৰ হাজবেণ্ডে মোক ছাপোৰ্ট কৰিছে আৰু কি লাগে হয়নে আৰু আজিতো আপোনালোকক বেছি দেখুওৱা হোৱাই নাই আৰু বৰষুণো বহুত দি আছে মানে বহুত ৰাতিপুৱাৰ পৰা বৰষুণ দিয়ে আছে নন ষ্টপ মানে কমাই নাই আৰু এতিয়াও বৰষুণ বহুত দি আছে আৰু সেইকাৰণে আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিছোঁ আকৌ কালিলৈ নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিম আৰু ভিডিঅ' ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব লগতে শ্বেয়াৰো কৰি দিব আৰু সকলোকে ধন্যবাদ জনাইছোঁ ভিডিঅ' চোৱাৰ বাবে আৰু সকলোৱে প্লিজ 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 মোক ছাপোৰ্ট কৰিব আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব এয়াই আৰু তেনেহ'লে আজিৰ কাৰণে বাই